ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশ্বকৰ্মাই যাতে সকলোৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক। বিশ্বকৰ্মা পূজাৰ বস্তু আহি গ'ল আমাৰ, আৰু অফিচত বিশ্বকৰ্মা পূজা হ'ব এতিয়া। এইবিলাক পুৰা একদম টেণ্ট হাউচৰ বস্তু আহি গৈছে, আৰু এইফালে আমাৰ অফিচত বিশ্বকৰ্মা পূজা হ'ব, আৰু এইটো আমাৰ নাগৰা বজাব, নাগৰা। তো এইবাৰ ভাবিছোঁ আমি পূজাখন, আমি আগতে ইয়াতে কৰিছিলোঁ পূজা এইখিনি জেগাত, আৰু এইবাৰ আমি ইয়াতে নকৰোঁ, এইবাৰ আমি ওপৰত কৰিম। এই অৰ্গেনাইজাৰ বহি আছে আমাৰ একদম পুৰা পূজাৰ সম্পাদক ইফালেও আছে আৰু সভাপতি, আৰু এইফালে একদম পুৰা কাম ষ্টাৰ্ট হৈ আছে। অহাকালি চবকে নিমন্ত্ৰণ জনালোঁ, চব আহিব অহাকালি আমাৰ পূজা। আৰু এইফালে চাওক না কি ধুনীয়া ভিউজ। এইফালে আমাৰ মেইন ৰোডটো এইফালে তলেদি গৈছে অফিচৰ, আৰু সেইফালে দুৰ্গা পূজা হ'ব, সকলোৱে চাব আহিব দুৰ্গা পূজা। ইয়াতে ধুনীয়া দুৰ্গা পূজা হয় ৰলিং মিৰ বজাৰত। আৰু এইফালে এইটো হ'ল আমাৰ মাৰুতি চুজুকি শ্ব'ৰুম। আহি গ'ল বৰষুণ, বৰষুণ বৰষুণ আহি গ'ল। এই আপুনি আহি কিনে বৰষুণটো লৈ আহিল নহয়, হাল্লা কিয় কৰি আছে কওক? ইমান হাল্লা মানে মই আপোনাৰ হেৰিত বৰ দুখ পাইছোঁ। চাওক এটা কথা, এই ৰাতি 7টা বাজিলে এতিয়ালৈকে আপোনাৰ পূজাত লাইট জ্বলা নাই। সেনেকুৱা কেনেকৈ হ'ব কওকচোন? নাই, সেনেকুৱা কেনেকৈ হ'ব? সেনেকুৱা এইকাৰণে হ'ব যে আপোনালোকৰ দৰে মানুহবিলাকৰ কোনো ধৰণৰ সহযোগিতা নাই, আৰু এই সহযোগিতা নোহোৱাৰ কাৰণে আমি 3টা মানুহ আজি 3 দিনৰ পৰা লাগি আছোঁ। প্ৰমাণ আছে, প্ৰমাণ আছে। আমি ৰাতিপুৱাৰ পৰা কাম কৰি আছোঁ বৰষুণত জিকি জিকি। এই চাওক একদম কষ্ট কৰি একদম পুৰা লাইট লগাই আছে। যিহেতু পূজা বুলি ক'লে এটা মণ্ডপৰ দৰকাৰ, গতিকে এটা সৰুকৈ অকণমান আৰু চিম্পুলকৈ এটা মণ্ডপ বনাই আছোঁ। মণ্ডপটো বনাই দিলেহে পূজাখন অকণমান সৌন্দৰ্য হ'ব, ভাল লাগে। চলি আছে আমাৰ ইফালে, আৰু ইফালে মণ্ডপ বনোৱা হৈ গ'ল। মণ্ডপ বনালোঁ, মণ্ডপ বনোৱা হৈ গ'ল। এতিয়া আজিলৈ বাই বাই, আৰু অহাকালি আপোনালোকক দেখাই আছোঁ বিশ্বকৰ্মা পূজা। গতিকে খাবলৈ আহিব গোটেইবিলাকে বিশ্বকৰ্মা পূজা, আৰু এতিয়ালৈকে বাই বাই। আমি অফিচত বিশ্বকৰ্মা পূজা কৰিছোঁ, গমে পাই আপোনালোকে প্ৰস্তুতিখিনি চালে, যোৱাকালি প্ৰস্তুতিখিনি কি কৰিছিলোঁ। আৰু এতিয়া এই ৰাতিপুৱা 7 বজাতে অফিচলৈকে আহিলোঁ। গতিকে অফিচত আহি কিনে অফিচটো খুলি দি আছোঁ, আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱাই আহি কিনে আমি জেচি খুলিলোঁ, আৰু আমাৰ গপি আহিছে ৰাতিপুৱাই দেখা নাই। পূজাৰী আহি গৈছে আমাৰ বিশ্বকৰ্মা পূজাৰ। গতিকে পুৱাই আৰু মই শুই উঠিয়ে একদম দৌৰি আহি কিনে অফিচ খুলিব লগা হৈছে। কোনো অহা নাই আমাৰ, 7টা বাজি গ'ল এতিয়ালৈকে, কিন্তু কোনো অহা নাই। বৰ্তমান গপি আহিছে অকল, আৰু মই আহিলোঁ। তো এতিয়া আমি জেচি খুলিম। আমাৰ জেচিৰ এলাৰ্ম বাজি যাব নহ'লে। বিশ্বকৰ্মা পূজা যোগাৰ কৰি আছে গপি আমাৰ, ৰাতিপুৱাই এইবিলাক যোগাৰ কৰিছে। মই আৰু মোৰ নাইছোঁ, কোনো অহা নাই, এতিয়ালৈকে টোপনি মাৰি আছে। এতিয়া ৰেডি কৰি আছোঁ, লাহে লাহে এইকেইটা ৰেডি কৰিলোঁ, ফুল চুল আনিছোঁ, ঘৰ চব ৰেডি কৰিছোঁ। এতিয়া ফল কাটি আছোঁ, তাৰপিছত মোনে গা পা ধুই আহিব। ৰাতিপুৱাই অফিচত চাহ খাম, আহি কিনে এতিয়া ঘৰত যাম। ঘৰত গৈ কিনে ঘৰত মোৰ গাড়ী চাড়ী ধুব লগা আছে, মোৰ কামখিনি কৰি আকৌ আহি আছোঁ। মই পূজা বুলি ভাবিলোঁ গাড়ীখনকে অকণমান ঘৰতে থৈ দিওঁ, আৰু ওপৰৰ পৰা আহি আছে বৰষুণ, একদম পুৰা মেঘ। দেখিছে আপোনালোকে কি অৱস্থা, বহুত বেয়া। গাড়ীখন ধুই লওঁ, আগতে গাড়ীখন ধুই কিনে অফিচলৈকে যাব লাগে, দেৰি হৈ গৈছে। অফিচত গৈ কিনে আমাৰ পূজা হৈ আছে, দেখাই আছোঁ পুৰা একদম কমপ্লিটলি পূজা চাই থাকক। ফাইনেলি সাজি কাচি ৰেডি, আৰু বিশ্বকৰ্মা পূজাৰ কাৰণে যাবৰ কাৰণে সাজি কাচি ৰেডি। দেখিছে বৰষুণ, পুৰা বৰষুণ আহি আছে, আৰু গাড়ীখনো পুৰা জিকি আছে। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বজালিয়ন মুনলৈ। আৰু আজি বিশ্বকৰ্মা পূজা, গতিকে এতিয়া গৈ আছোঁ আমি অফিচলৈকে, আৰু বলক তেতিয়াহ'লে সকলোৱে মিলি কিনে যাওঁ অফিচলৈকে। বিশ্বকৰ্মা পূজাৰ নতুন ড্ৰেছ, এইটো ৰেইনকোট পিন্ধি কিনে যাম মই, আৰু উপায় নাই, মোৰ ৰেইনকোট বাহিৰত এৰি থৈ আহিছোঁ ভুলতে, গতিকে এইযোৰা লৈয়ে যাব লাগিব। আৰু আমাৰ চাউণ্ড ছিষ্টেম লগাই নাই দেখোঁ, চাউণ্ড ছিষ্টেম চলি আছে পূজা, আৰু একদম পুৰা। আৰু এইফালে বামুণে কৰি আছে পূজাত ছাৰে বহি কিনে একদম পুৰা ধুনীয়াকৈ পূজা কৰি আছে, চববিলাকে লগ লাগি কিনে। আৰু ইফালে দেখিছে চববিলাক আড্ডা মাৰি বহি আছে। ক'ত ৰান্ধেনি এইটো? হৈছে না নাই? কিমান হ'ল? এইফালে পুৰা ভাত ৰান্ধি আছে, লৈ আছে ফটোশ্বুট। বিশ্বাস উঠাব লাগে বোলে। কি উঠাম ক, কি বস্তু উঠাম ক তোৰ ফটো? এইফালে আমাৰ হোম ষ্টাৰ্ট হৈ গ'ল, আৰু বেছি টাইম নাই আমাৰ। আৰু ইফালে আমাৰ মমিনুৰে চাউণ্ড লৈছে, চাউণ্ডটো খালি বেয়া হৈছিল, চাউণ্ডটো আজি আৰু লগাই আছে, পুৰা একদম ডাঙৰ ডাঙৰ বক্স লগাই দিছে মমিনুৰে হৈছে আমাৰ।
বামুণ হৈছে হেল্প কৰি দিবা নোৱাৰে অলপ এইটো দেউ কৈ আছে হেল্প কৰি দিবা লাগে বোলে অলপ হা কৈ যাবা চবেই ও তৎ বিষ্ণু পরম পদগ্গু সদা পশ্যন্তি সূরায় দেবীব চক্রাটট ভগবতী বাসুদেবায় নম এস সন্দন পুষ্প বিল্ল পত্রাঞ্জলি বং বিশ্বকর্মণে নমো নমো দিয়া আছে তো এভেলেবল এতিয়া আমি আটাইয়ে নিৰ্মালি ল'ম আৰু নিৰ্মালি লোৱাৰ কাৰণে অকণমান প্ৰকুৰ পুৰোহিতৰ ওচৰলৈকে আগবাঢ়ি গৈ আছোঁ আৰু নিৰ্মালিখিনি ল'লেহে পূজাটো সফল হ'ব আৰু এতিয়া নিৰ্মালি চিমাৰি লৈ কিনে আমি নামি আহিছোঁ তললৈকে পূজা হৈ গ'ল এতিয়া প্ৰসাদ বিতৰণ কৰিব লাগিব আৰু প্ৰসাদখিনি বিলাই দিয়াৰ পিছতহে আমাৰ সেইফালে ভাত বনাই আছে আৰু ভিতৰৰ কাম আৰম্ভ হ'ব গতিকে প্ৰসাদখিনি আমি গোটেই লগ লাগি কিনে বিতৰণ কৰি দিওঁ এইফালে অমূল্য আছে বিজেতা আছে বিতৰণ কৰি দি আছোঁ মাৰি দিছোঁ শৰ্মাদাই আমাৰ ভাত বিলাই আছে প্ৰেক্টিচ কৰি আছে বিয়া আহি আছে বিয়াত ভাত বিলাব শৰ্মাদাই প্ৰেক্টিচ কৰি আছে জিতু দা আমাৰ কি বিলাই আছে জিতু দা জিতু দা কি বিলাই আছে জ্বালা নিমখ আৰু কি বিলাইছে পুৰা একদম লাগি আছে পুৰা একদম ঐ তই আগতে খাব বৈছো যে মমিনুল পুৰা একদম চাউণ্ড লগাই দিছে নিমখ আহি আছে নিমখ লাগে নিমখ ৰূপ নিমখ লৈ আহ বৰা আমাৰ দাদাই ৰূপাই নিমখ লাগে সেইফালে যাওঁ নিমখ লৈ যাওঁ বঢ়িয়া কেনেকুৱা খাওক আৰম্ভ কৰক আৰম্ভ আৰু এইফালে তোক দিয়া নাই কিয় মানুহটো পুৰা একদম ঐ নহ'ব মোক দেখা পাইছিল না তোমাৰ ভিডিঅ' দেখাই দিওঁ না চাই ন কি খবৰ এইটো যৌতি মই আমাৰ ফাইনেলি খোৱা লোৱা আৰম্ভ হৈ গ'ল আৰু এতিয়া আমি খাম আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আৰু আটাইকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰি আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ জয় অসম